প্ৰথমে মই নতুন বছৰৰ বাবে সকলো ৰাইজকে মোৰ আন্তৰিক সম্ভাষণ মৰম আৰু কৃতজ্ঞতা জনাই আমাৰ আহিবলগীয়া কোকৰাঝাৰত বিটিআৰ চৰকাৰৰ হৈ আৰু ৰাইজৰ হৈ যে আমি সাহিত্য সন্মিলন লিটাৰেচাৰ ফেষ্টিভেল এইটো আমি এই বছৰৰ জানুৱাৰী মাহৰ ২৭, ২৮ আৰু ২৯ এই তিনিদিনীয়া কাৰ্যসূচী লৈ আমি এই উৎসৱটো পালন কৰিম। এই উৎসৱৰ এটা মাহাত্ম্য আছে। আমি ২০২১ পৰা সেইটো আৰম্ভ কৰিছোঁ আৰু এইবাৰ ২০২৪ চনত আমাৰ তৃতীয়টো সাহিত্য সন্মিলন আমি পালন কৰিম। এই সাহিত্য সন্মিলন আমাৰ অন্তৰৰ অনুভূত যিমানবিলাক ভাৱ, আমাৰ আন্তৰিক যিমানবিলাক অভিভূতি অনুভৱ সেইবিলাক সাহিত্যৰ মাধ্যমেৰে যিহেতু প্ৰকাশ হয়, গতিকে সেইটো সকলোৰে মাজত যাতে আমি শান্তি প্ৰতিষ্ঠা কৰাৰ নামত আমাৰ মনৰ যিবিলাক সুপৰিকল্পনা আৰু সুকল্পনা সেইবিলাক মানুহৰ মাজত প্ৰসাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ, যাতে সেইটোৰ মাধ্যমত আমাৰ মাজত সবৰে মাজত বুজা পৰা আৰম্ভ হয়, শান্তি প্ৰতিষ্ঠা হয়। এইবিলাক সকলো সামৰি আমাৰ বহুতো কাৰ্যসূচী আছে আৰু উল্লেখযোগ্য ঘটনা হ'ল এইবাৰ আমি কেৱল দেশৰ নহয়, আমি ভাৰতৰ বাহিৰেও জাপান, সাউথ কোৰিয়া, এস্তোনিয়া, বাংলাদেশ, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, ম্যানমাৰ এই 10খন দেশৰ পৰা আমাৰ এই সভাখনত আমাৰ এই সাহিত্য উৎসৱত তেওঁলোকে যোগদান কৰাৰ কথা তেওঁলোকে ইতিমধ্যে আমাক দিছে। তেওঁলোকক আমি আদৰিম, তেওঁলোকৰ কথা মনত জানিব, সাহিত্যৰ যোগেদি কবিতাৰ যোগেদি তেওঁলোকৰ মনস্ফুৰণ কি প্ৰকাশ পায় সেইটো কাৰণে আমাৰ আদৰণি হ'ব। গতিকে আহক, এই যে আমাৰ আগত ২৭, ২৮ আৰু ২৯ হ'বলগীয়া কোকৰাঝাৰত হ'বলগীয়া যিটো সাহিত্য সন্মিলন, তাত সবেই যোগদান দি মনৰ কথা আৰু আনন্দৰ ধাৰা আপোনালোকেও গ্ৰহণ কৰিব। मोनसे गोजोनथाव खौरां, थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि क'क्राझार थुनलाइयारि फोरबो एबा क'क्राझार लिटारेरि फोरबो खुंफुंनो साखाफारा जादों। 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि क'क्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों। बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय। बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों। हारिनि राव थुनलाइ जौगाहोनो गायसननो हारि